Btr ओनसलाव आम आदमी पार्टीनि उनाव दायो ममता बेनार्जीनि दैदेननाय तृणमूल कंग्रेसआबो लासैनो आगान होफैदों। दिनै बे नोजोरजों क'क्राझार सोहोराव थानाय अमस्ट्री हटेलाव तृणमूल कंग्रेसनि मोनसे गोनां सावरायमेला जायो। खौरां बिजोंनि सिगाङाव आसाम तृणमूल कंग्रेसनि आफादगिरि रिपुन बराया बुंदों, फैबाय थानाय समाव रायजोनि गेजेराव खामानि मावनायजों लोगोसे तृणमूल कंग्रेसखौ गोख्रों खालामनायनि थांखिजों दिनै क'क्राझार सोहोराव दोलोनि मोनसे गोनांथार जथुमनाय जादों। बिथां बराया बुंबावदों, हाग्रामा महिलारिया गोबाव सम गोहोआव थासेयावबो दान्दिसे समखौ नेनानै थानो हायाब्ला रायजो राजाफोरनि थाखाय फोथायखेबस' हाबा मावनाय जागोन। बिथाङा गावनि बिबुंथियाव बिजेपि दोलोखौ थांखिनानै ब्रिटिशनि डिभाइड एन्ड रुल खान्थिखौ बाहायनानै इउपिपिएल आरो बिजेपिनि गेजेराव गुलाय गुजाय थासारि खालामदों होननानै बुंबावो। আমি শুনক, অসম তৃণমূল কংগ্ৰেছে আমি মানে ইয়াত আমি আত্মপ্ৰকাশ কৰাৰ পৰা আজি ছমাহৰ আগত আমি আত্মপ্ৰকাশ কৰিছোঁ আৰু তেতিয়াৰ পৰা আমি কিছুমান প্ৰগ্ৰেম লৈছোঁ, ছিৰিজ অফ প্ৰগ্ৰেম, যে তৃণমূল কংগ্ৰেছটোক শক্তিশালী কৰিবৰ কাৰণে এহাতেদি অৰ্গেনাইজেশ্যনেল প্ৰগ্ৰেম আৰু আনহাতেদি এজিটেশ্যনেল প্ৰগ্ৰেম, সেইখিনি আপোনালোকে গম পাই আছে। আৰু অৰ্গেনাইজেশ্যনেল প্ৰগ্ৰেমৰ এটা অংশ হিচাপে আমি গোটেই আমাৰ 35খন জিলাৰ ভিতৰত আমি 29-29খন জিলাত আমাৰ ইতিমধ্যে পূৰ্ণাংগ কমিটি হৈ গৈছে, ডিষ্ট্ৰিক্ট কমিটি কোকৰাঝাৰতো হৈছে। আৰু এই কোকৰাঝাৰত আজি আমি ডিষ্ট্ৰিক্ট যিটো এক্সিকিউটিভ কমিটি, আমি ডিষ্ট্ৰিক্ট এক্সিকিউটিভ কমিটিবিলাক কৰি আছোঁ গোটেই অসমতে। তাৰে 6 নম্বৰ আজি এখন 6 নম্বৰ আমি 6 নম্বৰ জিলা হিচাপে ইয়াত আমি আজি এক্সিকিউটিভ কৰিলোঁ। আৰু ইয়াত গোটেই এক্সিকিউটিভত আমি ইউথ, মহিলা, এই গোটেইবিলাক লৈ বিভিন্ন ব্লকৰ সভাপতিসকলক লৈ আমি অহা দিনত কেনেকৈ কোকৰাঝাৰ জিলাত আমাৰ এই গোটেই তৃণমূল কংগ্ৰেছ আৰু অধিক শক্তিশালী কৰিব পাৰি, আৰু আগন্তুক যি পঞ্চায়ত ইলেকশ্যন আহিছে, এই পঞ্চায়ত ইলেকশ্যনত ইয়াত যিকেইটা সমষ্টিত পঞ্চায়ত হ'ব, সেইকেইটাত আমি কেনেকুৱাকৈ শক্তিশালী ৰূপত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ, এই গোটেই কথাবিলাক আলোচনা হৈছে। দলীয় যিটো ভেটি, সেই ভেটিটো মজবুত কৰাৰ লগতে 2024 যিটো লোকসভা নিৰ্বাচন আহি আছে, কি পৰিকল্পনা কৰিছে? নাই, 2024 লোকসভাতো প্ৰথম কথা আমি তৃণমূল কংগ্ৰেছে যিটো ধৰণে ৰাইজে এতিয়া আমাক সঁহাৰি দিছে, কাৰণ ৰাইজ সম্পূৰ্ণৰূপে হতাশগ্ৰস্ত হৈ গৈছে বাকীবিলাক পাৰ্টিৰ ওপৰত। বিজেপিয়ে কওক, BPF কওক, UPPL কওক, এই গোটেই পাৰ্টিবিলাক বা কংগ্ৰেছ কওক বা AIUDF কওক, এই গোটেই পাৰ্টিবিলাকক ৰাইজে টেষ্ট কৰিলে আৰু গোটেইবিলাক পাৰ্টিৰ ওপৰত ৰাইজ ফেড আপ। গতিকে ৰাইজে এতিয়া নতুনত্ব বিচাৰিছে, নতুনত্ব আৰু বিকল্প বিচাৰিছে, আৰু সেই পিনৰ পৰা তৃণমূলক ৰাইজে একচেপ্ট কৰিছে। কাৰণ ৱেষ্ট বেংগলত তৃণমূলে যিটো ধৰণে সকলো ৰাইজক লৈ যিটো ধৰণে এখন সুশাসন, গুড গভাৰ্নেন্স দি আছে, সেইটো অসমতো ৰাইজে বিচাৰিছে, আৰু সেইকাৰণে তৃণমূলক ৰাইজে আঁকোৱালি লৈছে। আৰু সেইকাৰণে আমি আশাবাদী যে আমি লোকসভা নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমি ভাল ফল দেখুৱাব পাৰিম। বিজেপিলৈ যোৱাটো এনেই যদি আপুনি পোনপটীয়াকৈ চাই, এইটো ডাঙৰ কথা একো নহয়, ব্যক্তিগত অধিকাৰ আছে, তেওঁ যাব পাৰে। কিন্তু যদি আপুনি সূক্ষ্মভাৱে চায়, এইটো হৈছে তেওঁ গোটেই বড়ো জাতিক বিশ্বাসঘাতকতা কৰিছে। কাৰণ তেওঁ হাতত অস্ত্ৰ লৈ জংঘলত তেওঁ থাকি বড়ো জাতিৰ উন্নয়নৰ কাৰণে তেওঁ যি সংগ্ৰাম কৰিছিল, সেই সংগ্ৰাম আজি তেওঁ যদি বিজেপিলৈ যায়, তেতিয়াহ'লে তেওঁ অকল ক্ষমতাৰ কাৰণে যোৱা বুলি প্ৰমাণ হ'ব। তেওঁ এতিয়াহে ক্ষমতা এইবাৰহে পোৱা নাই, ইয়াৰ আগলৈকেতো তেওঁ ক্ষমতা পায়েই আছিলে। গতিকে তেওঁ এই কেইদিনমান ক্ষমতা নোপোৱাৰ কাৰণেই, তাৰমানে তেওঁ ক্ষমতাহে লাগে, তেওঁক বড়ো জাতিৰ উন্নয়ন তেওঁক নালাগে। গতিকে তেওঁ ক্ষমতাৰ কাৰণে যোৱা বুলি এইটো প্ৰতিপন্ন হ'ব। আৰু তেওঁ যিটো আপোচবিহীন সংগ্ৰাম কৰাৰ কথা বড়ো ৰাইজক কৈছিল, বড়ো ৰাইজৰ উন্নয়নৰ কাৰণে, সেইটো নকৰি বিজেপিৰ লগত তেওঁ জইন কৰা মানে তেওঁ বড়ো ৰাইজক বিশ্বাসঘাতকতা কৰা হ'ব। গতিকে তাৰ দ্বাৰা বড়ো ৰাইজৰ কোনো উন্নয়ন নহয়। হাগ্ৰামাৰ হয়তো ব্যক্তিগত কিবা উন্নয়ন হ'ব পাৰে, কিন্তু সামগ্ৰিকভাৱে বড়ো অঞ্চলত, বড়ো এলেকাত আৰু বড়ো ৰাইজৰ কোনো ধৰণৰ উন্নতি নহয়। আৰু এই ক্ষেত্ৰত বিজেপিয়ে ডিভাইড এণ্ড, আজি বিজেপিয়ে চাওক, আজি গোটেইবিলাকতে বিভাজন কৰিছে। আৰু ইয়াতো BTRতো, BTCতো আজি বড়ো ভাইসকলৰ মাজত বিজেপিয়ে বিভাজন আনি দিলে। এই হাগ্ৰামা আৰু প্ৰমোদ বড়ো, UPPL আৰু BPF,
এই দুটা দল খুলি আজি দুইজন বড়ো নেতাৰ লগত আজি সংঘাত লগাই এই কাজিয়া একেবাৰে তললৈকে লৈ গুচি গৈছে আৰু যাৰ ফলত আজি বড়ো এলেকাত এটা অতি তিক্ততাময় পৰিৱেশ আজি হ'বলৈ গৈ আছে গতিকে বিজেপিক আমি এইটোৰ কাৰণে কণ্ডেম কৰিছোঁ আৰু বড়ো ৰাইজে কণ্ডেম কৰিব লাগে আৰু এইটো হৈছে বিজেপিৰ পলিচি ব্ৰিটিছে যেনেকৈ ডিভাইড এণ্ড ৰুল পলিচি কৰিছিলে ঠিক একেদৰেই এই বিজেপিয়েও এনেকুৱা ডিভাইড এণ্ড ৰুল পলিচি কৰিয়েই তেওঁলোকে শাসন কৰিব বিচাৰিছে स्कुटी आरो बाइक सालायग्राफोरनि थाखाय मोनसे मोजां फोसावथाय चिरांनि काजलगावआव पेट्रल पाम्पनि साखाथियाव थानाय MMH अट' हन्डा श'रुमा नोंथांमोननि थाखाय स्कुटी आरो बाइकखौ खम डाउन पेमेन्टआवनो होनायजों लोगोसे मोजां अफार लानानै फैदों नोंथांमोना बे श'रुमनिफ्राय स्कुटी आरो बाइकखौ खम डाउन पेमेन्टआवनो मोननायजों लोगोसे बेसेन नाङाजासे गंनै हेलमेट गांसे ब्लेंकेट नोगोद 500 रांनि खाबुखौबो मोनफागोन MMH अट' हन्डा श'रुमनिफ्राय बेफोर खाबुखौ नोंथांमोना 19 नभेम्बरनिफ्राय 31 डिसेम्बरसिम मोननो हागोन लोगोसेयैनो गोजाम स्कुटी बाइकफोरखौबो बे श'रुमाव सोलाय सोल' खालामनो हागोन नोंथांमोना MMH अट' हन्डा श'रुमाव स्कुटी आरो बाइकखौ बायनो गोसो दङब्ला नैबे मबाइल नम्बर 8720957824 एबा 6001916155 आव थोंजों फोनांजाब खालामनो हागोन